ক'ত যাবা ফাইনেল ক'ৰ মনসা পূজা মানে কি কথা আছে হা ক'ৰ মনসা পূজাত যাবা আকৌ হাজো গেৰুৱা দে আৰু তো গাইজ গমটো পালে ক'ত যাই আছোঁ আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাইছোঁ আৰু এনে ভিডিঅ' চিডিঅ' বনাব টাইম পোৱা নাছিলোঁ বা টাইম নাপাওঁ এনেকৈ চ' আজি গৈ আছোঁ হাজোত মনসা পূজা হৈ আছে চ' মনসা পূজা অলপ চাই আহোঁ মই যাই আছোঁ লগত আছে মোৰ মানুহজনী চ' বলক ভিডিঅ'টো চাই থাকক আৰু আহি আমি পালোঁ চেকপোষ্ট ব্ৰিজৰ তলেৰে সোমাই যাম এনেকৈ ৰাইট চাইডে ইয়াত ৰানিং লৈ ল'লোঁ পূৰা হাজো লাইনত গাড়ী সোমাই দিলে আমাৰ ড্ৰাইভাৰে আৰু এতিয়া বলক পূৰা একদম হাজো বলক আৰু বলক হাজোত আমি এতিয়া যাই আছোঁ বলক চাওঁ কি হয় হাজোত মনসা পূজাত কি হয় কি নহয় চব চাই লওঁ কি কৰে কি নকৰে আৰু এনে আগতে দেখিছোঁ সৰু সুৰা হাজোত নহয় বেলেগত দেখিছোঁ সৰু সুৰা মনসা পূজা কিন্তু ইমান ডাঙৰ মনসা পূজা দেখা নাই চ' চাই আহোঁ অলপ আপোনালোককো দেখাওঁ কেনেকুৱা ক'ত কি বলক আৰু আহি আমি পাই গ'লোঁ গণেশ মন্দিৰ হে গণেশ বাবা চবকে ভালে ভালে ৰাখবা আৰু যাতে আমাৰ যাত্ৰাটো আজি শুভ হয় তাৰে কামনা কৰিলোঁ গণেশ বাবা আৰু আমি আহি পাই গ'লোঁ পূজাস্থলী আৰু পূজাস্থলী মানে পূজাৰ মন্দিৰৰ সন্মুখতে যাওঁ মানে এতিয়া বেলেগ আলহীৰ ঘৰত যাম গ'লে মন্দিৰটোৰ সন্মুখৰে গুচি যাওঁ আহিম অকণমান দেৰিকৈ অলপ ফ্ৰেছ হৈ লওঁ যাই ফ্ৰেছ হৈ অলপ দেৰিকৈ আহিম পূজা চাব তো এতিয়া এনেই এবাৰ মন্দিৰটো চাই যাওঁ আৰু আপোনালোককো দেখাই যাওঁ আৰু চাওঁ পূজা চাই কিনে যাম আৰু বেছি দেৰি গাইজ ভিডিঅ'টো চাই কিনে পালে ভিডিঅ'টো
চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব। চ' আজিলৈ এইখিনিয়ে আছিল। তো আকৌ